নমস্কাৰ আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল বৃত্ত সাধাৰণতে বৃত্ত বুলি ক'লে আমি সকলোৱে বুজি পাওঁ বৃত্তৰ ধাৰণাটো আছে কিন্তু তথাপি কিছুমান মই সৰু ফৰ্মুলা মই ৰিভাইজ কৰি দিছোঁ আকৌ পুনৰ মনত পেলাই দিছোঁ বৃত্তকালি সাধাৰণতে কি আছে আমি জানো পাই r স্কয়াৰ পাইটো জানো আমি পাইৰ মানটো কিমান হয় 22/7 ঠিক আছে আৰু ইয়াত আমি যদি দশমিকত লিখো কি হ'ব 3.141 আৰু ডটত ওলাই থাকিব গতিকে আমি সাধাৰণতে আমি যিখিনি মান আমাৰ প্ৰয়োজন হয় এইখিনি লগে আমাৰ শুদ্ধ মানটো ওলায় বৃত্তৰ আৰু এটা কালি এনেকুৱা ধৰণৰ দিয়া থাকিব পাৰে 1/4 পাই d স্কয়াৰ d টো হ'ল বৃত্তৰ ব্যাস আৰু r টো হ'ল বৃত্তৰ ব্যাসাৰ্ধ এটো সকলোৱে জানো বৃত্তৰ পৰিধি ইকুৱেলটো কি আছিল টুৱাইস পাই r আকৌ আমি যদি কিবা প্ৰকাৰ যদি এই চিত্ৰটো আমি ভালকৈ চাওঁ ইয়াত কি আছে ইয়াত ab টোক আমি ব্যাস বুলি কম ab টোক আমি ব্যাস বুলি কম ab টোক আমি ব্যাস বুলি কম আৰু ox এইটো পাৰ্টটো এটো কি বুলি কম ব্যাসাৰ্ধ এই পাৰ্টটোক আমি কি বুলি কম ব্যাসাৰ্ধ আৰু ab ক আমি ব্যাস বুলি কম আৰু cd ক ইয়াক জিয়া cd কি বুলি কয় জিয়া বুলি কয় জিয়া হ'ল cd জাস্ট মই কনসেপ্টখিনি ক্লিয়াৰ কৰিছো আপোনালোকৰ ৰিভিজন কৰিছো বস্তুখিনি ৰিভিজন হিচাপে ধৰি ল'ব আৰু ব্যাসাৰ্ধ মানে কি ox ইয়াৰ পৰা আমি এটা কোৱেশ্চন আলোচনা কৰিব পাৰো এটা কোৱেশ্চন আমি ল কোৱেশ্চনটো আছে এটা বৃত্তৰ যদি বৃত্তস্থ কোণ 70 ডিগ্ৰী হয় তেতিয়া হলে কেন্দ্ৰস্থ কোণৰ মান কিমান এই কোৱেশ্চনটো কৰাৰ আগতে আমি কি জানিব লাগিব বৃত্তস্থ কোণ আৰু কেন্দ্ৰস্থ কোণ কি হেতু আমি জানিব লাগিব চিত্ৰটো চাওক চিত্ৰটোত কি দিয়া আছে এই ওপৰৰ কোণটো এটো বৃত্তস্থ কোণ আৰু এই মাজৰ কোণটো কি বুলি ক'ব কেন্দ্ৰস্থ কোণ আমি যদি এটো x বুলি ধৰো আমি আৰু যদি এটো y বুলি ধৰো এই কোণটো তেতিয়া হলে ইয়াৰ ৰিলেচন এটা আছে ৰিলেচনটো কি আছে যে y twice x হ'ব বৃত্তস্থ কোণ যিমানখিনি হ'ব তাতকৈ দুগুণ কি হ'ব কেন্দ্ৰস্থ কোণ ঠিক আছে গতিকে আমি ইয়াৰ পৰা আমি হেই কৰি লও আমি বস্তুটো সমাধান কৰি লও ইয়াত কিমান দিয়া আছে বৃত্তস্থ কোণ কিমান দিয়া আছে ইয়াত বৃত্তস্থ কোণৰ মান কিমান দিয়া আছে 70 ডিগ্ৰী ইয়াৰ লগত 2 আমি ইনটু কৰিলে আমি কেন্দ্ৰস্থ কোণ পাম অৰ্থাৎ আমি এনেকৈ কৰিব পাৰো ইয়াৰ সম্পৰ্কটো আমি এনেকৈ লিখিব পাৰো যে মানটো কি আছে 2 to 2 থাকিব দিয়া বৃত্তস্থ কোণৰ মান কিমান 70 ডিগ্ৰী বৃত্তস্থ কোণৰ মান কিমান আছিল আমাৰ 70 ডিগ্ৰী এৰ লগত কি কৰিলে 7 2 14 শূন্যটো বহি যাব গতিকে আমাৰ কেন্দ্ৰস্থ কোণৰ মান কিমান হ'ব 140 ডিগ্ৰী ঠিক আছে তাৰ পিছৰ এটা কোৱেশ্চন আমি আলোচনা কৰো এটা বৃত্ত কালি যদি 616 বৰ্গ সেন্টিমিটাৰ হলে বৃত্তটো ব্যাস কিমান গতিকে আমি এটা সলভ কৰিলো বৃত্তৰ কালি পাই r স্কয়াৰ ইয়াৰ মান কিমান দিয়া আছে পাই r স্কয়াৰ মান কিমান দিয়া আছে 616 বৰ্গ সেন্টিমিটাৰ যেটো আমাৰ r মান লাগে ব্যাসৰ মান লাগে ব্যাসাৰ্ধটো আগত ওলাই লও কিমান হ'ব
পাইৰ মান কিমান 22/7 হয় ইজ ইকুৱেল টু 616 সেন্টিমিটাৰ স্কয়াৰ r স্কয়াৰ 6 এটো 7 টো ওপৰত যাবগৈ 22 টো তলত নামি আহিব তো দুদি কাটলে 11 দি কাটলে কিমান টাইম যাব 2 টাইম 88 থাকিব অৰ্থাৎ কি থাকিব r স্কয়াৰৰ মান কি থাকিব 28 into 7 divided by তো একো নাথাকে 11 নাথাকে দুটা আমি ইনটু কৰি হেই কৰি দিও ইনটু কৰি দিলে কিমান হ'ব আমি যদি এই দুটা পূৰণ কৰো তেতিয়া হলে কি ওলায় 196 সেন্টিমিটাৰ স্কয়াৰ গতে ইয়াৰ আমাৰ যেহেতু r মান লাগে r স্কয়াৰ মান লাগে তো r স্কয়াৰ ইকুৱেল টু 196 এটো যদি আমি এনেকৈ ভাঙিব পাৰো 2 into 2 into 7 into 7 is equal to 2 square into 7 square গতে r এতেকে r is equal to square or square কৰি যাব 2 into 7 থাকিব is equal to কিমান 14 যেটো আমাৰ ব্যাসৰ মান লাগে এতেকে ব্যাস is equal to কি আছিল twice into ব্যাসাৰ্ধ is equal to 2 into 14 centimeter is equal to কিমান হ'ব 28 centimeter গতিকে উত্তৰ হ'ব কিমান 28 centimeter তাৰ পিছৰ প্ৰশ্নটো আছে 21 centimeter বাহু বিশিষ্ট এটা বৰ্গৰ শীৰ্ষ বিন্দু স্পৰ্শ কৰি অকা বৃত্তৰ কালি কিমান হ'ব কি কৈছে 21 centimeter বাহু বিশিষ্ট এটা বৰ্গৰ শীৰ্ষ বিন্দু স্পৰ্শ কৰি অকা বৃত্ত এটাৰ কালি কিমান হ'ব ধৰল ABCD এটা চতুৰ্ভুজ হয় ABCD অৰ্থাৎ বৰ্গ হয় ABCD এটা বৰ্গ হয় আৰু সেই বৰ্গটোৰ যদি বাহুৰ মান কিমান থাকে 21 সেন্টিমিটাৰ হলে তেতিয়া হলে এই বৃত্তটোৰ কালি কিমান হ'ব এটা আমি যদি এনেও কৰো আৰু বৃত্তৰ কি হ'ব ব্যাস হ'ব যদি ব্যাস হয় তেতিয়া হলে আমি এই কৰ্ণৰ মান উলাই লও বৰ্গৰ কৰ্ণ is equal to কি আছিল √2 into বাহু √2 থাকিব দিয়ক বাহু মান কিমান আছে 21 সেন্টিমিটাৰ এটো পূৰণ কৰিলে কি হ'ব 21 √2 সেন্টিমিটাৰ এই কৰ্ণৰ মান কিমান 21 √2 সেন্টিমিটাৰ যেটো আমাৰ ব্যাসৰ মান পালো গতে ব্যাসৰ পৰা আমি বৃত্তৰ কালি আমি উলাব পাৰো এতেকে বৃত্তৰ কালি কি আছিল সূত্ৰ 1/4 পাই d স্কয়াৰ 1/4 পাই মান কিমান আছে 22/7 d মান কিমান d মান এটো d মান কিমান 21 √2 সেন্টিমিটার যেহেতু স্কয়ার আছে আমি ডাবল লিখি দিম 21 √2 সেন্টিমিটার আমি এটো লগত এটো কেবা যাব তিনিবাৰ যাব তাৰপিছত এটো দুই দিগাইলে এবাৰ যাব দুবাৰ যাব
এইটো এবাৰ যাব এবাৰ যাব ওপৰত কি থাকিলে 11 থাকিলে ইনটু 3√2 থাকিলে ইনটু 21√2 থাকিলে সেন্টিমিটার সেন্টিমিটার স্কয়ার আৰু তলত কি থাকিলে 2 থাকিলে যেহেতু আমি 2 আমি এনেকৈ লিখিব √2 ইনটু √2 ওটা আমি লিখি দিও 11 ইনটু 3√2 ইনটু 21√2 এই 2 ঠাইত আমি কি লিখিম এইটো লিখি দিম √2 ইনটু √2 এই √2 লগত এটো ক্যান্সেল কৰিলো এটো লগত এটো ক্যান্সেল কৰিলো কিমান থাকিব 11 into 3 into 21 এটোৰ লগত এটো ইনটু কৰিলো 11 into কিমান হ'ব 3 গুণ 3 2 3 গুণ 6 3 গুণ 3 2 3 গুণ 6 63 গতে এই দুটা পূৰণ কৰিলে কিমান হ'ব 3 এৰ লগত যোগ কৰিলে কিমান হ'ব 9 6 সেন্টিমিটার স্কয়ার গতে বৃত্তৰ কালিটো কিমান হ'ব 693 বৰ্গ সেন্টিমিটার